গো জয় কলগছ বাকি কটা চাগে আজি প্ৰথম দেখিছে জীৱনত আপোনালোকে এইফালে কলগছ কাটিব দেৱালীত লগাবলে কলপুলীয়া ঘৰতেহে কলপুলি কাটে হেনো বাবাটোৱে কলগছ কাটিছে গো 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 জয় কলগছ বাবা কি এয়া আমাৰ ঘৰৰ বাৰীৰ পিছফালে থকা কলগছ কেইজোপা তাকে ঘপিয়াইছে আৰু এজনেতো একদম কৰত লৈ কাটিছে আৰু এজনে একদম কৰত লৈ কাটিছে দেৱালীৰ কাৰণে আৰু এজনে পুৰা কাটি আছে আহা পৰুৱা কামোৰ খাই অৱস্থা বেয়া হৈ গৈছে ল'ৰাকেইটা পুৰা ঘপিয়াইছে পৰুৱা মাৰিব নোৱাৰি খঙতে কলগছজোপাকে ঘপিয়াই আছে বাবাটোক হাঁহি উঠিছে আৰু এইফালে চাব পাৰে কলগছ আনি পেলাই পৰুৱাই একদম অৱস্থা বেয়া কৰি দিছে বহুত পৰুৱা কলগছজোপাত আপোনালোকে দেখিলে ভয়ে খাব আৰু আচৰিতো হ'ব যে কলগছতো এনেকুৱাকৈ পৰুৱা থাকে আৰু ডাঙৰ ডাঙৰ পৰুৱা কামুৰিলে বহুত বিষ হয় এয়া আমাৰ বাৰীৰ পিছফালে এইয়া আমাৰ হাঁহখিনি চব লুকাই আছে ল'ৰাই দেৱালী কলগছ নিছে পৰুৱা কামোৰ খাই পুৰা দৌৰিছে এয়া আমাৰ ঘৰতে কলগছ কটা চাগে আজি প্ৰথম দেখিছে জীৱনত আপোনালোকে আপোনালোকে দাহে কাটিব পাৰে আমাৰ ইয়াত কওঁতে কটা হয় ঘৰতে দেখাইছো দাহেৰে চিধাকে নাযায় মোৰ হাতে এইফালে বাবাটোৱে ৰছী আৰু এইফালে আমাৰ ঘৰৰ লাইটখিনি এইয়া খজুৱাই আছে পৰুৱা কামোৰ এইয়া কলগছজোপা বান্ধি আছে আৰু বান্ধি দিছে ৰছীৰে চাব পাৰে এইয়া পৰুৱাখিনি আমাক বৰ জোনাকী পৰুৱা চেনেলৰ নাম ছাবস্ক্ৰাইব কৰি
জোনাকী পৰুৱা সেইকাৰণে এইটো পৰুৱা দেখাইছোঁ নৰ্মেল পৰুৱাটো এয়া আকৌ কৰণতে কাটি চাব পাৰে আমাৰ এই এনেকৈ কাটে কলগছ এইজন মানুহলৈ লক্ষ্য কৰক হেল্ল' গাইছ ইউটিউব চেনেলত কেনেকৈ পৰুৱা নতুন পায় এয়া আমাৰ অতিথি গেটৰ মুখত ৰখি আছে আহক সোমাই আহক আপোনালোকে কলগছ খাব কলগছ খাব না এয়া আমাৰ ৰভা তৈয়াৰ হৈছে আৰু মই আৰু কইনাজনী হৈ আজি ভিডিঅ' কৰিছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব এয়া পলাইছে ক'ত পলাইছ ঐ ক'ত পলাইছ এইফালে কলগছ কাটিছে তাকো কণত খনি এইটো কেলৈ কাটিছে আচ্ছা অঁ ভাল লাগিব গুড 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 আইডিয়া আমাৰ ইয়াত কৰতে কাটিছে আৰু এইফালে আমাৰ গুচি যোৱা ল'ৰাটো আকৌ উভতি আহিছে কিমান নীলাজৰ নিচিনাকৈ মাজতে যায়গৈ আকৌ উভতি আহে আৰু এইফালে লগাই আছে ডেক'ৰেশ্যন কৰি আছে আৰু এইফালে ডেক'ৰেশ্যন কৰাত লাগি থাকক আজি ইমানেই দেখাইছোঁ আৰু কি কি ডেক'ৰেশ্যন কৰা পাছৰ ভিডিঅ'ত দেখাম ভিডিঅ'টো চাই কেনে পালে জনাব নাপাহৰিব তেনেহ'লে আজিলৈ বাই বাই আৰু শেষত আজি কৰতেৰে কলগছ কটা ল'ৰাজনৰ ফটো কেইখনমান দিলোঁ আপোনালোকে চাওক